নমস্কাৰ, সুপ্ৰভাত। লগতে পুনৰ স্বাগতম পাৰ্থৱী প্ৰিয়া চেনেলৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ বহুত আৰু বহুত ভাল। আজি মই আছোঁ মোৰ মাৰ ঘৰত। আপোনালোকক আজি এটি মই বস্তু দেখুৱাম বুলি ভাবিছোঁ। আমাৰ ঘৰৰে বস্তু হয়, এখন বাগিচাত এটি স্পেচিয়েল বস্তু আছে। সেই স্পেচিয়েল বস্তুটোনো কি আপোনালোকক দেখুৱাম আৰু আমাৰ বাগিচাখন দেখুৱাম। আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। বাগিচাখন এইখনেই, থুলমূলকৈ এবাৰ এনেই দেখুৱাই লওঁ, তাৰপিছত ভালকৈ দেখুৱাম বাৰু। বাগিচাখনত আগতে বহুত ফুল আছিল, কিন্তু এতিয়া কি হ'ল, ছাগলী সোমাই একদম তহিলং কৰি দিলে। বেৰাবোৰ আকৌ ঠিক কৰিব লগা হৈছে। দেখুৱাম বাৰু ভিতৰত সোমাই মই এনেই এতিয়া দেখুৱাই লৈছোঁ আপোনালোকক। চাওক, বহুত ধৰণৰ ফুল আছে। মই ওচৰত গৈ দেখুৱাই আছোঁ আপোনালোকক, এক মিনিট। এইডাল হৈছে মধুৰিআমৰ গছ। মই সেইফালৰ বাগিচাখনক অকণমান দেখুৱাই আছোঁ আপোনালোকক, আৰু স্পেচিয়েল বস্তুটো দেখুৱাওঁ কি। এতিয়া সমস্যাটো হৈছে, বাগিচাখনৰ ভিতৰত সোমাবৰ কাৰণে আমাৰ কোনো গেট দিয়া হোৱা নাই। ইয়াত এনেকৈ সোমাব লাগে জানেনে? ইয়াত খোজ দি এনেকৈ এনেকৈ ভিতৰত যাব লাগিব। তো অকণমান আপোনালোকে ৰওক, মই ইয়াত খোজ দি লওঁ, তাৰপিছত উঠি আপোনালোকক জনাই আছোঁ। ইয়াত সোমায়ে আপোনালোকক এটা বস্তু দেখুৱাওঁ। এইডাল হৈছে অমিতা। ইমান কণমানি অমিতাডালত অমিতা বহুত লাগিছিল, ডাঙৰো হৈছিল, ছিঙি লৈ যোৱা হৈছে। আৰু এইটো অমিতা লাগি আছে, চাওকচোন কিমান সৰু, হাতেৰে লগ পাই, দেখিছেনে? হাতেৰে লগ পাই অমিতাটো। আৰু এইডাল হৈছে ধুনীয়া ফুল। এনেই বাহিৰৰ পৰা দেখুৱালে ইমান বস্তু থকা দেখা নাযায়। এডাল জলকীয়া আছিল, জলকীয়াডাল বেয়া হৈ গৈছে, কিন্তু ভিতৰত আহিলে গম পায়। এয়া হৈছে এল'ভেৰা গছ। এল'ভেৰা যি ডাঙৰ এল'ভেৰা আছে আমাৰ, আপোনালোকক দেখুৱাম আমি। এল'ভেৰা বহুত ধুনীয়া বস্তু আছে। বাগিচাখন পিছে চাফা কৰিব লগা হৈছে। চাফা কৰি এদিন মানুহ ধৰি চাফা কৰিব লাগিব। এডাল ফুলৰ গছ, বহুত ফুলৰ গছ আছে ইয়াতে। তাত ফুল বিশেষকৈ বেছি আছে। এইবোৰ ছাগলী খাই তহিলং কৰিছে, দেখিছে কেনেকুৱা কৰিছে। চব বৰবাদ দিছে। ধুনীয়া ফুল আছিলে। আৰু এতিয়া আপোনালোকক যিটো স্পেচিয়েল বস্তু দেখুৱাম বুলি কৈ আছিলোঁ, সেইটো দেখুৱাম। টান টানান, এয়া কি আপোনালোকে দেখিছেনে?
এইডাল হৈছে কৰ্দৈ গছৰ ওচৰে ওচৰে এনেকৈ কৰ্দৈ লাগি আছে। ইমান ধুনীয়া কৰ্দৈ দেখিছেনে? এনেকৈ কেঁচুৱাইও এনেকৈ লগ পাব। এয়া চাওক, এইবোৰ কৰ্দৈ দেখিছেনে? কৰ্দৈও লাগিছে চাওকচোন আপোনালোকে, পাত দেখা নাপায় কৰ্দৈৰ কাৰণে, কিন্তু গছৰ গুৰি হৈছে এইটো আৰু লাগিছে এনেকৈ। গছডাল এনেই দেখুৱাও আপোনালোকক। সেই গছডাল হৈছে এইখিনিমান ওখ আৰু লাগিছে এনেকৈ তলত, দেখিলে আপোনালোকে চাওকচোন। এইটো বেছি দিন হোৱা নাই ৰুব, বহুত কম সময়ত লাগিছে কৰ্দৈডাল। বাকী স্পেচিয়েল বস্তু সেইটোৱে আছিল আপোনালোকক দেখুৱাব লগা। চব ফুলেই হয়। বাগিচাখন আগতে মইতো কৈছোৱে, আগতে আৰু ভাল লগা আছিল, কিন্তু এতিয়া এই ফুলবোৰ ছাগলী খাই এনেকুৱা কৰিলে ভাল কৰিব লগা হৈছে আৰু ৰুব লগা হৈছে। নতুন পুলি আনি থোৱা হৈছে ঘৰত, ৰুব পাৰোঁ। এতিয়া আৰু সমস্যাটো হৈছে কি, এইডালেৰে এনেকৈ ওলাই যাব লাগিব। এতিয়া মই ওলাও ইয়াৰ পৰা। আৰু ঘৰৰ কাষতে এইখন হৈছে আমাৰ শাকনি বাগিচা। আৰু মাজত সেইডাল ধুনীয়া সৰু ফুল, মই বাৰু ভিতৰত যোৱা নাই, তথাপি বাহিৰৰ পৰা অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু বাদ দিয়ক, ভিতৰত গৈয়ে দেখুৱাও আপোনালোকক। জান কৰি দিচোন, আৰু এতিয়া একবাৰ হাই কৰি দি না, হাই কৰি দিওঁ বঢ়িয়া। ভিতৰত গৈ দেখুৱাও। এইবোৰ হৈছে ধনিয়া, মাজে মাজে পিঁয়াজো আছে। এইয়া পিঁয়াজ, একেবাৰে সৰু শাকনি বাগিচা। আৰু এইডাল হৈছে বহুত ধুনীয়া ফুল, এবাৰ আমি মৰম কৰি দিম ফুলটো। এইডালো ধুনীয়া ফুল, ফুলৰ কালাৰটো অকণমান ইয়াত পিংক দেখা গৈছে, কিন্তু একেবাৰে ৰেড কালাৰ। এইটো কি মূলা না কি? সেইবোৰ মূলা শাক আৰু এইবোৰ পালেং, ফ্ৰেছ ৰাতিপুৱা উঠাই কিনে ভাতৰ লগত চাটনি বনাই খাব পালেং শাক, খুবেই মজা। এতিয়া আমি গৈ আছোঁ আপোনালোকক আমাৰ খুৰাহঁতৰ আনকমপ্লিট ঘৰটো দেখুৱাবলৈ। বলকচোন চাওঁ ঘৰটো কেনেকুৱা হৈছে। এইটো হৈছে ঘৰ, কিন্তু এইফালেৰে যাব পাৰিনে চাওঁ আমি। ইফালেৰে বাপৰে বহুত ওখ হৈছে ঘৰটো। ঘৰটো বনাই আছে, আধৰুৱা হৈ আছে, এনেকৈ বনাই আছে বৰ্তমান। আৰু আমাৰ খুৰীমাই পানী ঢালি আছে, হাই কৈ দিয়া খুৰীমা। বঢ়িয়া। এইটো এটা ৰুম, এইটো এটা ৰুম। এটা ৰুম, আৰু আমি এইফালেৰে এনেকৈ ওলাই যাম। আৰু এটা বস্তু দেখুৱাও আপোনালোকক, এইটো আছিল আমাৰ ধান বন্ধা মিল।
ইয়াত এনেকৈ ধান দিয়া আছিল আগতে ইয়াত এনেকৈ ধান ভৰাই দিব লাগে তাৰপিছত এইফালেৰে টুবোৰ ওলাই আৰু নহয় সৰি এইফালেৰে ঠিকে আছে এইফালেৰে চাউলবোৰ ওলাই বহুত দিন হ'লতো ভাবিছো এইফালেৰে চাউলবোৰ ওলাই আৰু এইটোৰ ইফালেদি চাউল ওলোৱা আছিল ইফালেদি টু ওলোৱা আছিল না ইফালেদি চাউল আৰু ইফালেদি টু সৰি মোৰ ভুল হৈছে হা কোনফালেদি এইফালেৰে চাউল ওলোৱা আছিল এইফালেৰে আৰু এইফালেৰে মহল ওলোৱা আছিল মানে টুবোৰ আৰু ইয়াত ধানখিনি দিয়া আছিল এইখিনিতো কৈছোৱে আপোনালোকক আৰু এটা বস্তু আছিলে এতিয়া এইটো নাই ভাঙিছে চাগে ইয়াত এটা এইটো ভাঙিছে এইটো ইয়াত এটা পানীৰ কুঁৱা আছিলে সৰু কুঁৱা তাত মানে তাৰ কিবা পানী দিব লগা আছিল নে ইয়াৰ পৰা পানী যোৱা আছিল ভালকৈ মনত নাই মই একেবাৰে সৰু আছিলো এইটো যেতিয়া চলিছিলে তো বন্ধু বান্ধৱীসকল ৰাতিপুৱাই ভিডিঅ'টো বনালোঁ চাই খোৱা নাছিলোঁ আপোনালোকক ভিডিঅ'টো চাহ নোখোৱাকৈয়ে বনাই দিলোঁ এতিয়া ভোক লাগিছে অকণমান চাহ খাওঁ আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ